এতিয়াতো আৰু উপায় নাই লক্ষীয়া বেয়া পালো কাৰণ তেলৰ যি লিটাৰ হয়নে এতিয়া মোৰ থাপনা সন্মুখতে এগছি জ্বলাই বাকী চব তুনিছেহে জ্বলাব লাগে আৰু বেটেৰীত জ্বলাটো উপায় নাই লক্ষীয়াকো আমি সেৱা জনাইছো এইবিলাক কথা নধৰিব দুই এটা বস্তুৰ দাম বাঢ়িছে হয়নে কিন্তু মানুহখিনি যি আপোনাৰ প্ৰতি সেৱা ভক্তি সেইখিনি ৰাখক সকলোৰে অন্ততঃ লখিমপুৰৰ পথালি পাহাৰৰ সমূহ ৰাইজৰ ঘৰত ধানে ভৰালে সকলোৰে ভৰি পৰক খালি আৰম্ভটো মোৰ পৰা হওক আৰু এই তুমি নাচনি এতিয়া যে গাভৰু এয়া হাঁচু কাষলে অকণমান মৰম কৰো লক্ষী গোসাঁনীক সন্তুষ্ট কৰা কেইটামান উপায় আছে তিৰোতাসকলৰ মই এটা কথা আমাৰ পুৰুষসকলক মই কৈ থওঁ মই নিজেও বিয়া পাতিলোতো আৰু লাকিলি মোৰতো দুজনী হয় নি সদায় ইনকম কৰিলে উপাৰ্জন কৰিলে তাৰে এটা অংশ আমাৰ পুৰুষসকলে শুনি লওক এইবিলাক কথাত মহিলাই চাপৰি বজাই দিয়ে গোমহে ফুটিছে দেখোন পুৰুষে যিটো ইনকম কৰে সেই ইনকমটো যদি মহিলা নিজৰ পত্নীৰ হাতত দিয়ে তেতিয়া কিন্তু লক্ষীয়ে বাস কৰে ৰাইজৰ ফালে দিছে মাইকী মানুহ ভূত পাৰি গলো নে কিন্তু মতা মানুহৰ ভূতটো মোক লাগিব সেই আপুনি মহিলাক দিয়া পইচা কেইটা যদি আপুনি খোজে ভুলতো নেপায় খুজিলে চেণ্টি দিয়া লৈ যোৱা এইকেইটা খৰচ কৰা যোৱা মানে চেণ্টি দিয়ে নেমাতে এনেকৈ আমি ঘৰতে পাওঁ নহয় হয়নে নহয় আৰু আপুনি চাব সেইটোতো লক্ষী আহে আৰু এটা চাব আপুনি ঠাই যে মচি থাকে যে আগতেতো বা এনেকৈ আঁঠুকাঢ়ি মানে চাপৰি সকলোৱে ঠাই মচে আমাৰ মাহঁতকো দেখিছে এতিয়া গৃহিণীহঁতে নোৱা হ'ল আজিকালি বেলেগ চিজাইন চব নোৱাৰে চাপৰিব সঁচা কথাটো কৈছোঁ আগৰ দিনা আমিবোৰ নৰ্মেল সেইটো কথা বেলেগ ৰাজহুৱাকৈ ক'লে ভুলকৈ বা বেয়াকৈ বুজিব নালাগে সঁচাটোৱে কৈছোঁ হয়তো আমি ঘৰত পাতোঁৱেই কিন্তু এই যে আজিকালি এনেকুৱা যে খুঁটি এটা লৈ পেলাই এনেকৈ শাৰী খাই মহিলাসকল আহি থাকে মতাসকলক মোৰ বিশেষ অনুৰোধ সেই যেতিয়া ঘৰটো মচি থাকে কেতিয়াও মাজেদি নাযাব হয়নে সেইটোনো কিন্তু লক্ষী চাই দিয়ে নে মই জানোতো মই নিজে বিয়া পতা মানুহ ন আপুনি তেনেকুৱা 100টা ভুল কৰক আপোনাৰ পত্নীৰ ওচৰত লক্ষী নাহে মতাসকলে নিজৰ পত্নীৰ ওচৰত 100টা ভুল কৰক লক্ষী নাহে কিন্তু এটা কাম কৰক কৰ্মৰ পৰা ঘূৰি আহি চাদৰ এযোৰ লৈ আহকচোন তাৰপিছত চাওঁ লক্ষী আহে যেতিয়াই গডৰেজ খুলিব কাপোৰে নাই কি পিন্ধি যাম তেওঁলোকৰ কাপোৰে নাথাকে আৰু আমাৰ মতা মানুহৰ এটা চাৰ্ট 2 বছৰ হৈ যায় নতুন চাৰ্টটো ক'ত থলা তুমি ক'ত ধুই দিলা হয়নে বাৰু সজাই বিয়া পাতি কিন্তু মজা এটা আছে কিন্তু মই সজাই জ্বালাও আছে কিন্তু মজা এটাও আছে কিন্তু হয়নে এইটো কাৰণে কিন্তু এটা একদম মৰমেৰে হাত চাপৰি দিব লাগে মই কোৱা কথাকেইটা সঁচা কিন্তু থেংক ইউ আৰু কথা কৈ থাকিম তথাপিও মোৰ মৰমৰ আমাৰ চিত্ৰ নেও তেওঁ আপোনালোকে জানেই বাৰু মই নতুনকৈ ক'ব নালাগে তেওঁ ব্যৱসায়ী সেইটো মণি আৰু মোৰ এইবিলাক ঢেৰ ট্ৰেজেডিয়া গমটো পাই অলপ গমটো পাইছে কথাবিলাক ন পাইছে নে অকণমান কি আছিল কান্দা নাইতো চকুকেইটা পুৰিছে কাৰণে এনেকৈ নেকি আপোনালোক মণিয়ে গ'ল মই চকু মণিটোহে হেঁচি দিছোঁ যা হওক আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে বেহাৰ বাই আউটপোষ্টখন ইমান দীঘল হৈ দিয়কচোন আপোনালোকে যিমানেই যি নকওক বেহাৰ বাই মই থাকিব লাগে বেহাৰ বাই কিয় এৰি গ'লোঁ বেহাৰ বাই এৰি ল'লে এইটোৱে যিয়ে নকওক আমি নেচাওঁ আমি চাম যিয়ে নকওক কিন্তু কেকেটোতো ময়েই